দুদিনমানৰ পৰা মনটো অলপ ভাল নহয়। নাজানো কি হৈছে, সৰুকালৰ দিনবোৰলৈ বৰকৈ মনত পৰি আছিলে। সেয়ে আজি ডিউটি শেষ কৰি নেহেৰু পাৰ্ক গৈ ওলালোঁ। শৈশৱলৈ ঘূৰি যাব নোৱাৰিলেও অলপ সময়ৰ বাবেতো শৈশৱটো ৰোমন্থন কৰিব পাৰিম। সঁচাকৈ কি যে দিনবোৰ এৰি থৈ আহিলোঁ। নে কিবা টেনশ্যন আছিল নে কিবা দায়িত্ব আছিল। যিমানে ডাঙৰ হৈ গৈছোঁ দায়িত্ববোৰ দেখোন বাঢ়িয়ে গৈ আছে। কেতিয়াবা ভাবোঁ চিনেমাবোৰৰ নিচিনা যদি মোৰো এটা টাইম মেচিন থাকিলে হয়, আকৌ সেই স্কুল কলেজত পঢ়া দিনবোৰলৈ ঘূৰি গ'লোঁ হয়। আগতে ভাবিছিলোঁ ডাঙৰ হৈ কাম কৰিম, পইচা ঘটিম, ঘূৰিম, লাইফ এনজয় কৰিম। কিন্তু এই কাম কৰাও যে ইমান সহজ নহয় এতিয়া বুজিছোঁ। সেয়াই আৰু ডাঙৰ হ'লেহে বস্তুবোৰ বুজি পায়। দিয়ক আজিলৈ আহিছোঁ তেন্তে। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব।